এতিয়া মই আছোঁ অৰাজ মলত ষ্টেণ্ড আছে তাত মই চিকেন কেইটুকুৰা দি দিছোঁ আকৌ ভৰাই দিছোঁ ভিতৰত হৈ গ'ল আপোনালোকে দেখিব পাৰিছে মই মোৰ এটা নতুন ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া মই আছোঁ অৰাজ মলত আৰু ইয়াত কিবা কিবি শ্বপিং কৰিবলৈ অহা হৈছিলে আৰু এতিয়া ইয়াত আছোঁ ফুড কোৰ্টত আছোঁ আৰু কিবা কিবি অৰ্ডাৰ দিয়া হৈছে আৰু আহিব অৰ্ডাৰটো আহিব আৰু এয়া অৰ্ডাৰ আহি গ'ল এইটো এটা ৰাজ কচৰি চাট আৰু এইবোৰ কিবা কিবি বজাৰ কৰা হৈছে এতিয়া ৰাজ কচৰি ট্ৰাই কৰি আছোঁ আৰু খাবলৈ ভালেই হয় বহুত জেগাত ট্ৰাই কৰিছোঁ খালি এইটো ঠিকে আছে খাবলৈ আপোনালোকে আহিব পাৰে ট্ৰাই কৰিব পাৰে ইয়াত মজা আছে 2,000 years later. এতিয়া মই ইয়াতে লৈছোঁ 300 গ্ৰাম মান চিকেন আৰু ইয়াত ব্ৰেষ্ট পিচ কিটা আৰু লেগছ পিচ কিটা আছে ইয়াত দেখিব পাৰিছে আৰু এইকেইটা কৰিম গ্ৰিল আৰু ইয়াত অলপ কাটি দিছোঁ এনেকৈ যাতে ইয়াত মছলাখিনি ভালকৈ সোমাই যায় এতিয়া এইখিনি লৈছোঁ তাত মই প্ৰথমতে ইউজ কৰিম নিমখ আপোনালোকৰ সোৱাদ অনুসৰি দিব নিমখটো তাৰপৰা দিম অলপ জিৰা ধনিয়াৰ পাউডাৰ তাৰপৰা দিম অলপ হালধি পাউডাৰ এইবিলাক আপোনালোকে যিমান কোৱান্টিটি লয় সেই অনুসৰি দিব তাৰপাছত দিম অলপ গৰম মছলা তাৰপাছত দিম অলপ কাশ্মীৰ ৰেড চিলি তাৰপাছত দিম অলপ ব্লেক পেপাৰ অলপ দিম চিকেন মছলা আৰু অলপ দিম কচুৰি মেথি আৰু এতিয়া ইয়াতে ব্যৱহাৰ কৰিম অলপ মিঠাতেল আৰু এইখিনি ভালদৰে এতিয়া অলপ মিক্স কৰি লৈ আৰু এইখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত ইয়াত এতিয়া ব্যৱহাৰ কৰিম অলপ দৈ এইটো ক্ৰিমি মিঠা দৈটো হয়
আপোনালোকে নৰ্মেল দৈটো ইউজ কৰিব পাৰে আৰু আকৌ এইখিনি ভালদৰে মিক্স কৰি ল'ম আপোনালোকে ইয়াত মেৰিনেশ্যন যিমান টাইম কৰিব পাৰে সিমান মাংসটো ভাল হয় কাৰণ মছলাখিনি ভিতৰলৈ সোমাই যায় আপোনালোকে গোটেই ৰাতিও মেৰিনেশ্যন কৰি ৰাখিব পাৰে কিন্তু মই 1.5 hours কাৰণে মেৰিনেশ্যন কৰিম আৰু এইখিনি এতিয়া ৰাখি দিম 1.5 hours কাৰণে আৰু মই ক'বলৈ পাহৰি গৈছিলোঁ ইয়াত মই অলপ ব্যৱহাৰ কৰিছোঁ নহৰু আৰু আদাৰ পেষ্ট আৰু এইখিনি আকৌ ভালদৰে লৰাই ল'ব এইখিনি লগতে দিব লাগে আচলতে মই দিব পাহৰি গৈছিলোঁ এতিয়া দি দিছোঁ আকৌ এইখিনি ৰেষ্টত ৰাখি দিম এতিয়া মই OTGটো 20 মিনিটৰ কাৰণে প্ৰিহিট কৰি থৈছোঁ আৰু এইটো প্ৰায় হ'বলৈ হৈছে আৰু মই এতিয়া ইয়াৰ যিখন ট্ৰে আছে তাত এটা ফয়েল পেপাৰ দি ভালদৰে ৰাখি ল'ম যোনখন ট্ৰে লৈছিলোঁ তাত মই এই কাটি থোৱা অলপ কেপচিকাম আৰু অলপ পিঁয়াজ দি দিছোঁ আৰু যোনখিনি চিকেন হয় তাৰ ওপৰত খনত দিম ইয়াত এইখিনি ভালদৰে দি লৈছোঁ আৰু এতিয়া মই ইয়াৰ ওপৰত অলপ নিমখ স্প্ৰিংকল কৰি দিছোঁ যাতে ভালদৰে সিজি যায় বস্তুখিনি অলপ নিমখ দি দিছোঁ আৰু অভেনটো 10 মিনিটৰ কাৰণে প্ৰিহিট হৈ গ'ল 250 ডিগ্ৰীত আৰু এতিয়া মই এখন খুলি আপোনালোকে কিন্তু ইয়াত গ্লভছ ইউজ কৰিব মোৰ ওচৰত এতিয়া নাই কাৰণে মই ইয়াত যোনডাল বিদ্যুৎ সেইটো ইউজ কৰিছোঁ এইখিনি ভৰাই দিছোঁ যোনডাল ষ্টেণ্ড আছে তাত মই চিকেন কেইটুকুৰা দি দিছোঁ এতিয়া মই আকৌ এডাল ষ্টেণ্ড লৈ পেলাই এইখিনি ভৰাই দিছোঁ আৰু আপোনালোকে গ্লভছটো ইউজ কৰিব মোৰ ওচৰত নাই কাৰণে এডাল ইউজ কৰিছোঁ কাৰণ বিৰাট গৰম হৈ থাকে আৰু এতিয়া এইখন বন্ধ কৰি আকৌ মই 30 মিনিটৰ কাৰণে 200 ডিগ্ৰীত ৰাখি দিছোঁ আৰু এতিয়াতো 20 মিনিটছ হৈ গৈছে এতিয়া হাফৰটো খুলি দিছোঁ আৰু তলৰ ট্ৰেটো লৈছোঁ আৰু মই সাৱধানে আনিব লগা হৈছে কাৰণ মোৰ ওচৰত গ্লভছটো নাই আৰু ওপৰখন লৈ আহিছোঁ এতিয়া মই ইয়াতে অলপ বাটাৰ লগাই দিছোঁ আপোনালোকে ইয়াত অৰিগেনো ইউজ কৰিব পাৰে বা চিলি ফ্লেক্সো ইউজ কৰিব পাৰে মোৰ ওচৰত নাছিলে সেইকাৰণে দিয়া নাই আকৌ ভৰাই দিছোঁ ভিতৰত এতিয়া এইখন আকৌ লগাই মই 250তে আকৌ 30 মিনিটৰ কাৰণে দি দিছোঁ আৰু 30 মিনিটছ হোৱাৰ পিছত এইটো কমপ্লিট হৈ যাব
এইটো এতিয়া কমপ্লিট হৈ গ'ল আৰু মই অলপ আগত ইয়াৰ পৰা পিঁয়াজ আৰু কেপচিকামখিনি উলিয়াই দিছিলোঁ কাৰণ সেইখিনি কুক হ'বলৈ ইমান বেছি টাইম নালাগে আৰু এইখিনি কুক হৈ গ'ল আপোনালোকে দেখিব পাৰিছে আৰু এতিয়া মই চাৰ্ভ কৰি ভালকৈ দেখাম আৰু এয়া আজিৰ প্লেটাৰ ৰেডি হৈ গ'ল ইয়াতে আছে অলপ roasted chicken এইখিনিটো যোনটো দেখুৱাইছিলোঁ আপোনালোকক আৰু ইয়াতে অলপ আছে চিকেন গ্ৰেভি যোনখিনি ভিডিঅ' কৰা নহ'ল আৰু এয়া আৰু আপোনালোকে জনাব কমেণ্ট কৰি আজিৰ ৰেচিপিটো কেনেকুৱা লাগিলে আৰু যদি ভাল লাগিলে তেনেহ'লে আপোনালোকেও এবাৰ ঘৰত বনাই ট্ৰাই কৰিব Is later, day 2, day 3, day 4.